সন্মুখত আজি মুকলি কৰিছোঁ সংখ্যাতত্ত্ব অৰ্থাৎ নিউমাৰলজি। মনত ৰাখিব যে সংখ্যাতত্ত্ব হ'ল এনেকুৱা এটা বিষয় যাৰ সংখ্যাৰ মাধ্যমেৰে আমি ভৱিষ্যত গণনা কৰোঁ বা আমাৰ ভৱিষ্যত জীৱনত আমাক সঠিক মাৰ্গদৰ্শন কিদৰে কৰিব পাৰি সংখ্যাৰ মাধ্যমেৰে সেয়া আমি আলোচনা কৰোঁ বা বিশ্লেষণ কৰোঁ। সংখ্যাতত্ত্ব বহুতে কয় যে এয়া পাশ্চাত্যৰ পৰা আহিছে। আচলতে এনেকুৱা নহয়, এয়া ভাৰতৰ পৰাই গৈছিলে আৰু ভাৰতৰ পৰা যিয়ে বিদ্যা গৈছিলে পৰৱৰ্তী সময়ত পাইথাগোৰাছে তেওঁলোকে মানে পাইথাগোৰাছে ইয়াৰ ওপৰত খুবেই গৱেষণা কৰিলে আৰু তেওঁলোকে মানে ক'লে যে প্ৰতিটো সংখ্যাৰে এটা নিৰ্দিষ্ট কম্পন থাকে। ইয়াৰ ভাৰতীয় সভ্যতাই আগতে কৈ থৈ গৈছিলে আৰু তাক পাইথাগোৰাছে গোটেই বিশ্বজুৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰিলে আৰু আধুনিক কালতে আচলতে আৰু সেয়া যিহেতু সংখ্যাৰ আমাৰ অধিক ব্যৱহাৰ হ'বলৈ ধৰিলে, গতিকে সংখ্যাতত্ত্বৰ প্ৰচলন অধিক হৈ গ'ল। যি কি নহওক বাৰু বিষদ বিশ্লেষণলৈ আমি পিছত যাম। এতিয়া আপোনালোকৰ মূল কথালৈ যে আহিছোঁ যে সংখ্যাতত্ত্বৰ মূল ভেটিটো কি হয়। মনত ৰাখিব যে সংখ্যাতত্ত্বৰ মূল ভেটি হয় যে আমি যেনেকৈ জ্যোতিষত নৱগ্ৰহৰ কথা পাম, 9টা গ্ৰহ থাকে, সেইদৰে সংখ্যাতত্ত্বতো 9টা সংখ্যা থাকে। কি সংখ্যা থাকে? আমাৰ 1 আছে, 2 আছে, 3 আছে, 4 আছে, 5 আছে, 6 আছে, 7 আছে, 8 আছে আৰু 9 আছে। অৰ্থাৎ 1ৰ পৰা 9লৈ যিখিনি একক সংখ্যা হয় সেইখিনিয়ে আমি মূল সংখ্যা বুলি ধৰি লওঁ। এতিয়া 10 নম্বৰ সংখ্যাটো আচলতে কি? 10 নম্বৰ সংখ্যাটো কি হয়? যেনেকুৱা আমি যদি ইয়াতে ধৰোঁ যে মই 10 মানে আচলতে 1 আৰু 0, গতিকে 1 আৰু 0 1 + 0 = 1। আচলতে 10 সংখ্যাটো 1ৰে এটা ৰূপান্তৰিত হয় আচলতে, এনেকুৱা আমি ইয়াতে ধৰা হয়। যি কি নহওক বাৰু সেইদৰে আমি যদি 11টো ধৰোঁ, 11টো আচলতে কি হ'ব? 1 + 1 = 2। মনত ৰাখিব এয়া সংখ্যাতত্ত্ব বিচাৰৰ কাৰণেহে এইদৰে কৰা হৈছে। আচলতে ইয়াৰ মূল্যটো নাচাব, 11 মানে 2 নহয়, কিন্তু 11 মানে 1 + 1 অৰ্থাৎ তাৰ মুখ্য সংখ্যাটো, তাৰ সংখ্যা আচলতে কিমান হ'ব? 2ৰ লগত 2 যিটো কম্পন হ'ব সেই কম্পনৰ লগত একেটা শাৰীৰ কম্পন হ'ব 11। সেইদৰে 1ৰ যিটো কম্পন হ'ব সেয়া একেটা শাৰীৰ কম্পন হ'ব 10ৰ। সেইদৰে আমি 19লৈকে যিটো যদি যাওঁ, আমি 18 যিটো আছে 1 + 8 = 9। গতিকে 18 আৰু 9ৰ কম্পন এটা মানে একেটা শাৰীতে থাকিব। তাৰপিছত আকৌ যেতিয়া 18ৰ পিছত আমি যেতিয়া 19টো চাম, 19 মানে কিমান হ'ব? 1 + 9 = 10। 10 মানে আকৌ 1। গতিকে 1, 10, 19 একেটা শাৰীৰে এটা কম্পনৰ এটা ভাইব্ৰেশ্যন এটা থাকিব। আৰু যদি আমি 18টো দেখোঁ এনেকুৱা, 18ৰ যিটো কৈছোঁ, আকৌ যদি আমি 27টো যদি চাওঁ, 27 = 2 + 7 = 9। অৰ্থাৎ আমি দেখিছোঁ যে 9 নম্বৰ কম্পন, 18 নম্বৰ কম্পন আৰু 27 নম্বৰৰ যিটো কম্পন থাকিব এইটো একেটা শাৰীতে আচলতে কম্পন হয়। 5 বুলি কোৱাৰ লগে লগে যেনেকুৱা 14 মানে 1 + 4 = 5 আৰু 23 যেনেকৈ 2 + 3 = 5। গতিকে 23ৰ কম্পন আৰু ইয়াতে আমাৰ 14ৰ কম্পন আৰু 5ৰ কম্পন, এইবিলাক একেটা শাৰীৰ এটা আচলতে কম্পন। একে ধৰণৰ তেওঁলোকে এটা ভাইব্ৰেশ্যন কৰিব, যদিও আকৌ পৰৱৰ্তী সময়ত কিছুমান বিশেষ কাৰণত সিহঁতৰ মাজতো ডিফাৰেঞ্চ আছে, এইটো বেলেগ কথা। কিন্তু আমি সংখ্যাতত্ত্ব হিচাপত মূল সংখ্যা হিচাপে আমি 1ৰ পৰা 9লৈকে এই 9টা সংখ্যাকে ধৰি লওঁ। আৰু যিকোনো সংখ্যাই আচলতে এই 1ৰ পৰা 9লৈ সংখ্যাকে তাক প্ৰতিনিধিত্ব কৰে। আমি আকৌ এটা জাষ্ট চিম্পল এটা উদাহৰণ দিছোঁ। ধৰক আমি 37টো পালোঁ। 37ৰ নাম্বাৰ কিমান হ'ব? 37 মানে হ'ব 3 + 7 = 10। 10 মানে আকৌ 1 + 0 মানে 1। গতিকে 37ৰ নাম্বাৰ হ'ব, মূল সংখ্যা হ'ব 1। গতিকে সংখ্যাতত্ত্বত মূল আমি যি সংখ্যা পালোঁ যে 1ৰ পৰা 9লৈকে মূল সংখ্যা থাকে। এতিয়া আমি আমাৰ জন্মদিনৰ পৰা আমি কিদৰে আমাৰ মূল সংখ্যাটো কিদৰে ওলাব পাৰিম, মুখ্য সংখ্যা কি, জীৱন পথ সংখ্যা কি, সেয়া আমি কিদৰে নিৰ্ধাৰণ কৰিব পাৰোঁ, সেয়া আপোনালোকৰ আগত মুকলি কৰিছোঁ। চাই থাকিব তেতিয়ালৈ। ধৰি লোৱা হ'ল আপোনাৰ জন্মদিন 20 তাৰিখ, 20 অক্টোবৰ ধৰিলোঁ 1996।
এতিয়া আমাৰ সংখ্যাতত্ত্বত মুখ্য সংখ্যাৰ কাৰণে আপোনাৰ যিটো জনম তাৰিখ হ'ব, এইটোতো তাৰিখ হয়, তাৰিখ, এইটো মাহ আৰু চন। গতিকে এই তাৰিখৰ আমাৰ জনম যিটো তাৰিখ হয়, এই জনম তাৰিখটো হ'ল আটাইতকৈ ডাঙৰ কথা, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আপোনাৰ জনম তাৰিখ যিহেতু 20 পোৱা গৈছে, গতিকে 20 মানে আমি কি কৈছোঁ, ইয়াক মুখ্য সংখ্যালৈকে আপোনালোকে পৰিৱৰ্তিত কৰক, একক সংখ্যালৈ। 20 মানে হ'ব 2 যোগ 2 আৰু এইটো যি থাকে যোগ কৰাই দিয়ক, 2 + 0 = 2। অৰ্থাৎ আপোনাৰ জনম তাৰিখ হ'ল 20, আপোনাৰ জনম তাৰিখৰ কাৰণে মুখ্য সংখ্যা কিমান পোৱা গ'ল, 2। এই যিটো 2 হয়, এইটো হ'ল আপোনাৰ মুখ্য সংখ্যা বুলি কোৱা হয়। মুখ্য সংখ্যা। এতিয়া যদি আপোনাৰ 20 তাৰিখ নহয়, আমি আজিৰ দিনটো ধৰিছোঁ, আজিৰ দিনটো যদি হয়, আজিৰ দিনটোত যিসকলে জন্ম লৈছে তেওঁলোকৰ কেনেকুৱা কি হ'ব। আজিৰ দিনটো আমি ধৰি লৈছোঁ যে যিকোনো এটা দিন আমি ধৰি লৈছোঁ যে আমাৰ মাহৰ 27 তাৰিখে 27 তাৰিখ কোন মাহৰ, জুন মাহৰ 1999। গতিকে ইয়াৰ জন্ম তাৰিখ কোনটো হ'ল, 27 তাৰিখ। গতিকে 27 হোৱাৰ লগে লগে 27 মানে কিমান হ'ব, 27 সমান 2 + 7 সমান 9। আপোনাৰ মুখ্য সংখ্যা কিমান পালে, 9 পালে। তেতিয়াহ'লে সেইদৰে যদি আপোনাৰ জন্মদিন যদি যিকোনো মাহৰ 1 তাৰিখে হয়, তেতিয়াহ'লে আপোনাৰ মুখ্য সংখ্যা কিমান হ'ব, 1। 2 তাৰিখে হ'লে মুখ্য সংখ্যা হ'ব 2, 3 তাৰিখে হ'লে 3, এইটোতো গম পালে। 10 তাৰিখে হ'লে 1 + 0 সমান আপোনাৰ মুখ্য সংখ্যা 1 হ'ব। আপোনাৰ 11 তাৰিখ হোৱাৰ লগে লগে মুখ্য সংখ্যা কিমান হ'ব, 1 + 1 সমান 2। আপোনাৰ 12 তাৰিখে হোৱাৰ লগে লগে জন্ম তাৰিখ যদি আপোনাৰ যিকোনো মাহৰ 12 তাৰিখে হয়, তেতিয়াহ'লে 1 + 2 সমান কিমান হ'ব, 3 হ'ব। সেইদৰে যদি 14, 15 তাৰিখ, গোটেইখিনি আমি এনেকৈ পাই যাম। যদি আপোনালোকৰ যিকোনো মাহৰ আপোনালোকৰ 16 তাৰিখে জন্ম হয়, ছাপ'জ 16 তাৰিখ ধৰি ল'লোঁ, 16 ছেপ্টেম্বৰ 2001, তেতিয়াহ'লে আপোনাৰ 1 + 6 পৰা 16ৰ পৰা আহিব 1 + 6 মানে 7, অৰ্থাৎ আপোনাৰ মুখ্য সংখ্যা হ'ব 7। গতিকে মুখ্য সংখ্যা অকল 1ৰ পৰা 9লৈকে থাকে, আৰু এইদৰে আপোনাৰ জন্ম তাৰিখৰ পৰা, অকল জন্ম তাৰিখটোৰ পৰাহে আপোনাৰ চাব, বাকী মাহ চাব নালাগে, চন চাব নালাগে। মাহ আৰু চনৰ পৰা কি বেলেগ আমি কিদৰে আমি এটা বেলেগ এটা সংখ্যা ওলাম, সেইটো আপোনালোকক মনত ৰাখিব। গতিকে আপোনালোকৰ মুখ্য সংখ্যা যদি ওলাবলৈ হয়, মুখ্য সংখ্যাটো আপুনি 7। গতিকে আপোনাৰ বেচিকেলি ভাইব্ৰেশ্যন থাকিব, যদি 16 তাৰিখে আপোনালোকৰ জন্ম হয়, যিকোনো মাহৰ 16 তাৰিখে, তেতিয়াহ'লে 16 ছেপ্টেম্বৰতে একেই হ'ব, 16 অক্টোবৰতে একেই হ'ব। এটা বিশেষ ভাইব্ৰেশ্যন থাকে কিন্তু দেই। গতিকে মুখ্য সংখ্যাৰ ভাইব্ৰেশ্যন পাব আপোনালোকে 7। তাৰপিছত জীৱনপথ সংখ্যা আহিব, এইটো জীৱনপথ সংখ্যাটো মই আপোনালোকক পৰৱৰ্তী